হেল্ল' এভৰিৱান, মই নীলাক্ষীয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ লাই শাক দি মুৰ্গী মাংস। কিমান আৰু লাই শাক দি গাহৰিৰ সোৱাদ ল'ম নহয় জানো? সেইটো কাৰণে ভাবিলোঁ আজি লাই শাক দি মুৰ্গী মাংস বনাওঁ। তেন্তে আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ। এয়া লাই শাক, আলু, পিঁয়াজ আৰু কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ। এতিয়া কেৰাহীখন পাতি তেল গৰম হ'বলৈ দিম। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। তেজপাত কেইখিলামান দি দিছোঁ। এতিয়া মাংসখিনি দি দিম। হালধি দিছোঁ, মিট মছলা দিছোঁ, ৰেড চিলি দিছোঁ, জিৰা গুড়ি দিছোঁ, কাটি থোৱা কেঁচা জলকীয়া কেইটা দি দিছোঁ, নিমখ দিছোঁ সোৱাদ অনুসৰি, আদা নহৰু পেষ্ট অলপ দি দিছোঁ। এতিয়া গোটেইখিনি অলপ টাইম ভাজি ল'ম। এতিয়া ঢাকনি এখনে ঢাকি অলপ সিজিব দিম। তাৰপিছত আলুখিনি দি দিছোঁ। এতিয়া ঢাকনি এখনে ঢাকি আৰু অলপ টাইম সিজিব দিম। তাৰপিছত কাটি থোৱা লাই শাকখিনি দি দিছোঁ। এতিয়া পানী দি দিছোঁ। পানী দি ঢাকনি এখনে ঢাকি উতল আহিব দিম। এয়া হৈয়ে গ'ল প্ৰায়। আপোনালোকেও এনেকৈ লাই শাক দি বনাই খাবচোন, খুব টেষ্টি হয়। তেন্তে জনাবচোন ভিডিঅ'টো চাই কেনে পালে, আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।